বিবাহ পাশত আবদ্ধ হৈছিল। পৰৱৰ্তী সময়ত সেই যুৱকজনৰ পৰা বিবাহ বিচ্ছেদ ঘটে। চুমি ডিব্ৰুগড়ত ইয়াৰ পিছত থাকিবলৈ লয়। সেইখিনি সময়ত চুমিয়ে কাৰ লগত আছিল জানে, এগৰাকী যুৱতীৰ সৈতে। বহুতে কয় চুমি আৰু যুৱতীগৰাকীৰ মাজত অতি মধুৰ সম্পৰ্ক আছিল। অৰ্থাৎ দুগৰাকী যুৱতীৰ মাজত কেনেধৰণৰ মধুৰ সম্পৰ্ক থাকিব পাৰে সেই ব্যাখ্যা আমি আগনবঢ়াওঁ। পৰৱৰ্তী সময়ত চুমিৰ সম্পৰ্ক স্থাপন হয় আন এজন মুছলমান যুৱকৰ সৈতে। তেওঁলোকৰ সৈতেও প্ৰেম কিছুদিন থাকে আৰু এইখিনি সময়তেই চুমি সংস্পৰ্শলৈ আহে তাৰ্কিকলৈ। চুমিয়ে নাচি ভাল পায়, তাৰ্কিকে ভাল ফটোগ্ৰাফী কৰে। চুমিৰ এই উত্থানৰ আঁৰৰ ব্যক্তিজন আছিল তাৰ্কিক, কাৰণ তাৰ্কিক এজন প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ। চুমিৰ বিভিন্ন ফটো ৰীল বনায়, ইনষ্টাগ্ৰামত দিয়ে। লাহে লাহে চুমি জনপ্ৰিয় হৈ পৰিল। চুমিয়ে ডিব্ৰুগড়ৰ বিভিন্ন বিহুস্থলীত নাচিবলৈ চেষ্টা কৰে। বিভিন্ন কণ্ঠশিল্পীয়ে গীত গাই চুমিয়ে বিনা পইচাকৈ নাচিবলৈ চেষ্টা কৰে। চুমি ভাল নাচে। চুমিক আমন্ত্ৰণ নজনালেও বিহু মঞ্চত গৈ নাচিবলৈ চেষ্টা চলোৱাৰ বহু কাহিনী সন্মুখলৈ আহিছে। এইখিনি সময়তে চুমি বিশালৰ সংস্পৰ্শলৈ আহে। বিশালে বিনিয়োগৰ কথা কয়, চুমিও বিশ্বাস কৰে আৰু ইয়াৰ পিছত বিশালৰ হৈ এজেণ্টৰ ৰূপত কাম কৰে চুমিয়ে। খবৰ অনুসৰি কেৱল চুমি নহয়, চুমিৰ দৰে আৰু বহুগৰাকী যুৱতী জড়িত আছিল বিশালৰ এই নেটৱৰ্কত। এই যুৱতীসকলে বিভিন্ন ব্যক্তিক প্ৰলোভিত কৰে আৰু বিশালৰ তাত ট্ৰেডিং কৰিবলৈ অনুৰোধ জনায়। আৰু সেই ব্যক্তিসকলে লোভত বিশালৰ তাত ধনত বিনিয়োগ কৰে আৰু 3 মাহ 4 মাহৰ মূৰত বিশালে জনায় যে আপুনি ইমান % প্ৰফিট পাইছে, লাগে যদি লৈ যাওক। ইয়াৰে কোনোবাই লয়, কোনোবাই বিশালৰ তাত জমা ৰাখে আৰু সেই টকাৰে চুমি আৰু বিশালে এক বিলাসী জীৱন যাপন কৰে। কল্পনা কৰক, ৰাইজৰ ধন লগত লোৱা এই বিশালে চুমিৰ বিয়াৰ নামত উদয়পুৰত 3 কোটি টকা ব্যয় কৰিছিল আৰু সেই টকা ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিছিল। অৰ্থাৎ বিশালে কোনো ধৰণৰ কথা চিন্তা নকৰি নগদ ধনসমূহ নিজৰ বেংকৰ একাউণ্টত ৰাখিছিল। স্বাভাৱিকতে প্ৰশ্ন হয় যে সমগ্ৰ বিষয়টোক লৈ আয়কৰ বিভাগে এতিয়া বিশালৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব নাই, এনফৰ্চমেণ্ট ডাইৰেক্টৰে ব্যৱস্থা গ্ৰহণ কৰিব নাই। আশা কৰা হৈছে অসম আৰক্ষীয়ে বিশালৰ এই একাউণ্টছৰ বিষয়ে ইনকম টেক্সত অৱগত কৰিব বা এনফৰ্চমেণ্ট ডাইৰেক্টৰেট অৱগত কৰিব। তাৰপিছত সমগ্ৰ বিষয়টো ভিন্ন ৰূপ ধাৰণ কৰিব। আচলতে বিশাল এজন ক্ৰিমিনেল মাইণ্ডেড মানুহ আছিল। গতিকে বিশালে মানুহৰ পৰা ধন লৈ ব্যয় কৰি দিবলৈ কোনো ধৰণৰ চিন্তা কৰা নাছিল। বিশালে কোনো চিন্তা এইবাবেই কৰা নাছিল, সৰুৰে পৰাই এনেবোৰ মনোবৃত্তিৰ সৈতে তেওঁ জড়িত আছিল। বিশাল সংক্ৰান্তত আপোনাৰ মতামত থাকিলে কমেণ্ট ছেকশ্যনত লিখিব।